আপুনি যদি ছিংগলকে যদি কোনোবা এজন মানুহক সোধে নহয় আজিৰ দিনত কোনো হ্যাপি নহয় আপুনি যদি একদম এনেকৈ লৈ আহি পেলাই যদি সোধে আপুনি যদি সোধে যে একদম সুখী নে এক ছেকেণ্ডৰ কাৰণে ৰৈ যাব চ' চবৰে দুখবিলাক বেলেগ বেলেগ মোৰতো হয়তো বেলেগ আৰু কাৰোবাৰ বেলেগ বেলেগ আৰু মই এতিয়া যিখিনি আছে মই সেইখিনিক লৈতো জীয়াব লাগিব আৰু মই ভালকৈ জীয়াম সেইখিনি উপায়তো নাই কিছুমান বস্তু মোৰ কপালত নাই এতিয়া সেইটোক লৈ পেলাই বহি পেলাই মই এতিয়া মৰিলেহে হ'ব সেইকাৰণে মই সেইখিনি মহিলাৰে সাহস হ'ব বিচাৰিছোঁ যে মৰিব নালাগে আৰু আটাইতকৈ ডাঙৰ বস্তু এটা মই পাইছোঁ মৰিলে কেৱল পিতৃ মাতৃক বাদ দি পেলাই আৰু কাৰো একো কষ্ট নহয় কাৰোবাৰ বহুত ৰিলেশ্যন ভাল হাজবেণ্ড ৱাইফৰ আপোনালোকে নিজে নিজৰ গাত তুলি নল'বগৈ কিন্তু যিটো 100% ভিতৰত যদি ধৰোঁ এইটো সঁচা কথা যে পিতৃ মাতৃৰ মন বহুত কষ্ট হয় যদি জীৱিত অৱস্থাত নিজৰ ল'ৰা ছোৱালীয়ে যদি এইবিলাক কথাৰ কাৰণে যদি মানে আত্মহত্যা কৰে বা এনেকুৱা ধৰণৰ যদি হয় গতিকে সেইকাৰণে এটাই জীৱন দিছে জীয়াব লাগে ভুল কৰিব নালাগে